গুড মৰ্নিং। আজি এটা নতুন কামত আহিলোঁ। মানে ইয়াতে আগত কাম কৰি থৈ গৈছোঁ, কিন্তু ইয়াত বহু দিন অহা নাছিলোঁ। কামটো এনেকুৱা ধৰণৰ যে এইফালে এইটো পোষ্ট আৰু এইফালে আগত এটা আছে, এইটো ঢালি থৈ গৈছিলোঁ। গতিকে এতিয়া এইটো মাজৰ এটা আছে, তাৰে পিছত এইফালে মাজৰ এটা আছে, এই দুটা ঢালিম। তাৰে পিছত আপোনালোকক দেখুৱাই আছোঁ। তো এইফালেও মানে তলফালে প্লাষ্টাৰ হৈ গৈছিল, এইখিনি বাকী আছে। গতিকে এইখিনিও প্লাষ্টাৰ কৰিম, এইখিনিও দেখুৱাই আছোঁ। আপোনালোকে কণ্টিনিউ ভিডিঅ'টো চাই থাকিব। এইটো ফাৰ্মা ফিটিং কৰা হৈ গ'ল আৰু এইটো এতিয়া বাকী আছে। ৰিং চিং বন্ধা ক্লিয়াৰ হ'ল। ইয়াৰ পিছত ইয়াত ফাৰ্মাটো ফিটিং কৰি ঢালিব লাগিব। আৰু ইয়াত এই পোষ্ট কেইটা দিয়াৰ কাৰণটো হ'ল মানে ইয়াত পানীৰ টেংকি থাকিব। পানীৰ টেংকিখিনি গৰম নোহোৱাৰ কাৰণে ইয়াত টিঙৰ চালি দিয়া যাব, সেইকাৰণে এই পোষ্টকেইটা এনেকৈ দিয়া হৈছে। এইফালেও ফাৰ্মাটো ফিটিং কৰি ল'লোঁ। এতিয়া ঢালিব লাগিব। মছলাও ইয়াতে মাৰিব লাগিব। এইখিনি জেগা ভালদৰে চাফা কৰি লৈ এনেকৈ বাল্টিৰে ওপৰত বালি উঠাই আছে। এইফালে আমাৰ ভাইটি আছে ওপৰত। চিমেণ্টখিনিও এনেদৰে বাল্টিঙেৰে ওপৰত উঠাই আছোঁ। কেনেকুৱা গৰম ভাইটি? একদম বহুত গৰম আছে। মছলাখিনিত পানী দি ৰেডি কৰি ল'লোঁ। ফৰ্মাকেইটা এনেদৰে পানী দি জিকাই ল'লোঁ। এটা পোষ্ট ঢালি ক্লিয়াৰ হৈ গ'ল। এতিয়া আৰু এইটো ঢালিব আছে। এইফালে আমাৰ মিডিল ভাইটিয়ে নেক্সট পোষ্টৰ কাৰণে ঘোলা বনাই আছে। কেনে মিডিল দা? গৰম একদম বহুত ঠাণ্ডা লাগিছে। বঢ়িয়া। অকল বেঞ্চখনৰে লগ নাপায় কাৰণে এইফালে তলত ইটা দি কেনে জোৰা দি ল'লোঁ। অৱশ্যে মানুহজন অলপ ছাপৰ্ট দিয়ক। মই দুটা বস্তু ঢলা হৈ গ'ল। জেগাখিনি একদম চাফ চিকুণ কৰি থৈ দিলোঁ, পানী চানী মাৰি। এতিয়া প্লাষ্টাৰ কৰিম। এইফালে প্লাষ্টাৰৰ মছলাখিনি ৰেডি কৰি ল'লোঁ, লগতে মিক্সাৰখিনি ৰেডি কৰি ল'লোঁ।
চাই চপাই ল'লোঁ। আধা প্লাষ্টাৰ কৰা হৈ গ'ল এইখিনিৰ, বাকী আৰু এইফালে আধা আছে, এইখিনিও হৈ যাব। প্লাষ্টাৰটো কমপ্লিট কৰি দিলোঁ গোটেইখিনিতে।